বিপিএফ যে দল আছে দুৰ্বল হৈ পৰিছে তেখেতসকলে অকলশৰীয়া হৈ পৰিছে আজিৰ তাৰিখত তেখেতৰ লগত কোনেও নাই বিপিএফ অকলে আছে ৰাইজেও তেখেতসকলৰ নাই প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ ৰাইজ তেখেতসকলৰ লগত নাই গতিকে আজি এনেকুৱা এটা বহুত ভাল পৰিৱেশ আহাৰ কাৰণে আৰু আমি এই ইলেকশনটো খেলি আছো আমাৰ যে শান্তি যে ঘূৰি আহিছে শান্তিৰ নায়ক প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ কৰ্মযোগী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আশীৰ্বাদত আমাৰ যে শান্তি ঘূৰি আহিছে এই শান্তিটো কেনেকৈ আমি পাৰ্মানেণ্ট কৰিম ইয়াতে চিৰস্থায়ী শান্তি কেনেকৈ আমি ইষ্টাব্লিছ কৰিম চিৰযোগামী শান্তি ইয়াত কেনেকৈ আমি মানে বৰকৰাৰ ৰাখিম ইয়াৰ কাৰণে এইটো ইলেকশনটো আমি ফাইট কৰি আছো মানুহক ন্যায় দিয়াৰ কাৰণে বহুত ধৰণৰ ন্যায় মানুহে ইয়াতে ভাইলেন্সৰ ভিক্টিম হ'ব লগা হ'ল হিংসাৰ ভুক্তভোগী হ'ব লগা হ'ল বহুত মানুহ জীৱন হেৰুৱাব লগা হ'ল আমাৰ নিৰীহ মানুহ ইয়াতে মৰিব লগা হ'ল হাজাৰ হাজাৰ মানুহ মৰিব লগা হ'ল মানুহ ৰিলিফ কেম্পত থাকিব লগা হ'ল মানুহ উন্নয়নৰ যে প্ৰক্ৰিয়া এইটোৰ পৰা বঞ্চিত হ'ব লগা হ'ল মিনিমাম এটা যে ডেভেলপমেণ্টেল ইণ্ডিকেটৰ যিটো ৰেচন কাৰ্ড এই ৰেচন কাৰ্ডটোৱে নাছিলে এইটো অৰুণোদয়টো মানুহ ভাবিবই পৰা নাছিল তেখেতসকলে 5 লাখ টকীয়া বিনামূলীয়া চিকিৎসা এইটো ভাবিবই পৰা নাছিল ৰাইজে ভাবিব পৰা নাছিল যে চৰকাৰে যে জীৱন বীমা দিব পাৰে আমাৰ বিটিআৰ চৰকাৰে মাইনাও চেৰাং বিথাংকি কৰি পেলাই সেলফ হেল্প গ্ৰুপক ৭৫,০০০ টকা দিলে আমি ১,২০,০০০ পৰিয়ালক মাটি পাট্টা প্ৰদান কৰিলো ইয়াতে ছাত্ৰ ছাত্ৰীবিলাকক জ্ঞান চেৰাঙৰ আণ্ডাৰত ৫,০০০ টকা দিয়া হ'ল অনচাই বিথাংকিৰ আণ্ডাৰত মহিলা ব্যৱসায়ীসকলক ৫,০০০ টকা দিয়া হ'ল আমাৰ আই অনচাই বিথাংকিৰ আণ্ডাৰত গৰ্ভৱতী মহিলাবিলাকক ১০ মাহৰ কাৰণে ১০,০০০ টকা দিয়া হ'ল বডোফা ছুপাৰ 50ৰ নিচিনা একদম ৰিভলিউচনাৰী এটা স্কিম যাৰ দ্বাৰা দি গৰীব দুখীয়া পৰিয়ালৰ ল'ৰা ছোৱালীবোৰ IAS IPS ডক্টৰ ইঞ্জিনিয়াৰ হোৱাৰ সপোন দেখিব পাৰিছে সেই তেনেকুৱা এটা জাষ্টিছ যেনেকুৱা এটা ন্যায় মানে ডেভেলপমেণ্টেল জাষ্টিছ এটা হ'ল মানে পলিটিক্যাল জাষ্টিছ এটা হ'ল ল'ৰ জাষ্টিছ লিগেল জাষ্টিছ আনটো হ'ল ডেভেলপমেণ্টেল জাষ্টিছ এইটো দিয়াৰ কাৰণে আমি এইটো ইলেকশ্যনটো ফাইট কৰি আছোঁ এইটো আমাৰ মূল এজেণ্ডা আছে লগতে আপোনালোকে দেখিছে ছাষ্টেইনেবল ডেভেলপমেণ্টৰ কাৰণে আমি এটা সমষ্টিত নেক্সট 5 ইয়াৰ্ছত আমি যেহেতু আমাৰ কেণ্ডিডেটটো জিকি যোৱাটো খাটাং হৈ গ'ল ইয়াতে আৰু কোনো প্ৰতিদ্বন্দ্বিতা নাই NDAৰ কেণ্ডিডেট শ্ৰীযুত জয়ন্ত বসুমতাৰী ডাঙৰীয়া 4 তাৰিখ জুনত 12টা বজাৰ লগে লগে আপোনালোকে চাব 3 লাখতকৈ অধিক ভোটত জয়লাভ কৰিব ব্যৱধানটো 3 লাখৰ অধিক থাকিব আৰু 4 তাৰিখ জুনৰ 12টা বজালৈকে মাত্ৰ আপোনালোকে কষ্ট কৰিবলগীয়া হ'ব 12টা বজাৰ পিছত যেহেতু ৰিজাল্টটো মানে ক্লিয়াৰ হৈ যাব আপোনালোকে আৰামছে গৰম ভাত খাই আৰাম ৰেষ্ট কৰিব পাৰিব জাৰ্নালিষ্টবিলাকৰ এইবাৰ ইমান কষ্ট নহ'ব 12টা বজাতে আপোনালোকৰ ডিউটি শেষ হৈ যাব এইটো কাৰণে আমি 5 বছৰত 150 একশ্যন পইণ্ট এজেণ্ডা এইটো লৈছোঁ গতিকে 150 একশ্যন এজেণ্ডা কৰি পেলাই আমি গোটেই ভাৰতত 543 যি আমাৰ লোকসভা সমষ্টি আছে তাৰ ভিতৰতে নাম্বাৰ 1 মডেল সমষ্টি আমি বনাবলৈ খুজি আছোঁ আপোনালোকে চাওক ইয়াত 543 যিমান কনষ্টিটুৱেঞ্চি আছে তাৰ মেনিফেষ্টত 150 একশ্যন পইণ্ট এজেণ্ডা নাই আৰু এইটো আমি এনে বনোৱা নাই আমাৰ বিটিআৰ চৰকাৰৰ সহযোগত আৰু অসম চৰকাৰৰ সহযোগত আৰু যেহেতু আমাৰ মাননীয় নৰেন্দ্ৰ মোদীজী তেখেতে প্ৰাইম মিনিষ্টাৰ হ'বলৈ গৈ আছে তেখেতৰ সহযোগত আমি এই 150 একশ্যন পইণ্ট এজেণ্ডাটো ফুল্লি ইমপ্লিমেণ্ট কৰিম আৰু এটা গোটেই ভাৰতৰ ভিতৰতে নাম্বাৰ 1 এটা মডেল সমষ্টি আমি কোকৰাঝাৰ লোকসভাটো আমি বনাবলৈ গৈ আছোঁ আমি ৰাইজক ধন্যবাদ দিব লাগিব তেখেতসকলে আমাক NDA প্ৰাৰ্থীসকলক আমাৰ BTC ইলেকশ্যন 2020ত তেখেতসকলে ভোট দিলে 2021 চনৰ MLA ইলেকশ্যনত তেখেতসকলে ভোট দিলে যাৰ কাৰণে আমাৰ BTRত NDAৰ আমাৰ চৰকাৰ হ'ল BJP UPPLৰ চৰকাৰ হ'ল আৰু অসমতো NDAৰ চৰকাৰ হ'ল তাতে BJP UPPL আৰু AJPৰ চৰকাৰ হ'ল আমি আমাৰ ভোটাৰ ৰাইজক BTR অঞ্চলৰ ভোটাৰ ৰাইজক আমি অন্তৰৰ পৰা তেখেতসকলক ধন্যবাদ দিছোঁ আমাৰ BTC ইলেকশ্যনত আৰু আসাম এছেম্বলি ইলেকশ্যনত তেখেতসকলে আমাক ভোট দিয়াৰ কাৰণে এতিয়া আমাৰ ভাৰতক যেহেতু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীয়ে পঞ্চম সৰ্ববৃহৎ অৰ্থনীতি তাৰ মানে পঞ্চম সবতকৈ ধনী দেশ বনালে এতিয়া তেখেতে তৃতীয় কাৰ্যকালত আমাৰ ভাৰতক
তৃতীয় সবতকে ধনী দেশ বনাব বিচাৰিছে আৰু তেখেতে আমাৰ ভাৰতক এটা সন্মান প্ৰদান কৰিলে গোটেই বিশ্বত আমাৰ মানে ইণ্ডিয়া আগতে এনেকুৱা সন্মান নাছিল আমাক মানে সৰু কিবা চকুৰে চাইছিলে তেখেতসকলে ভাবিছিল যে ভাৰত এটা গৰীব দেশ এইটো মানে মানে স্নেক ফাৰ্মাৰ্ছ বা সাপ ধৰা মানুহৰ দেশ বুলি ভাবিছিল হাতী ধৰা মানুহৰ দেশ বুলি ভাবিছিল কিন্তু আজিৰ তাৰিখত গোটেই বিশ্বত ভাৰতৰ যি উন্নয়ন ভাৰতৰ যি পাৱাৰ ভাৰতৰ যি কেপাচিটি সেইটো ৰিকগনাইজ কৰিছে আৰু আজিৰ তাৰিখত ভাৰত পঞ্চম সৰ্ববৃহৎ অৰ্থনীতি হ'ল একমাত্ৰ আমাৰ যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ যে আনটায়াৰিং এটা এফৰ্ট তেখেতে ভাগৰ নালাগে 24/7 10 বছৰ কাম কৰিলে আৰু নেক্সট 5 ইয়াৰ্ছত তেখেতে ভাৰতক তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি যেহেতু বনাব বিচাৰিছে এই কাৰণে আমি দৰং ওদালগুৰিত সকলোৱে আমি এনডিএৰ প্ৰাৰ্থী দিলীপ শইকীয়া ডাঙৰীয়াক আমি ভোট দিলোঁ এতিয়া 7 তাৰিখ মেত আমি সকলোৱে দলে বলে আমাৰ যিমান জাতি জনগোষ্ঠীৰ ৰাইজ আছে আমাৰ যিমান ভোটাৰ আছে সকলোৱে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী কৰাৰ কাৰণে আৰু ভাৰতক তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি বনোৱাৰ কাৰণে আমাৰ শ্ৰীযুত জয়ন্ত বসুমতাৰী ডাঙৰীয়াক যে মানুহে বহুত ভদ্ৰ এজন ছাত্ৰ নেতা আছিল তেখেত এমএলএও হয় ৰাইজে ভাল পাই বুলি তেখেতক এমএলএ বনাইছে সকলোৱে ভোট দিছে ডাঙৰ এজন নেতাক তেখেতে হাৰাই মানে এমএলএ হ'ব পাৰিছে গতিকে আপোনালোকে তাৰ পৰাই উপলব্ধি কৰিব পাৰে তেখেতে যে ৰাইজৰ নেতা হয় শান্ত সুস্থ হয় কম কথা কয় বেছি কাম কৰে তেখেতে জয়ন্ত বসুমতাৰী ডাঙৰীয়া গতিকে এইবাৰো আপোনালোকে জয়ন্ত বসুমতাৰী ডাঙৰীয়াক সকলোৱে দলে বলে গৈ 7 তাৰিখ মেত ভোট প্ৰদান কৰক ট্ৰেক্টৰ ছবি 3 নম্বৰত আছে আমাৰ 3 নম্বৰ সিৰিয়ালত ট্ৰেক্টৰ ছবিত ভোট দি আমাৰ 3 লাখতকৈ অধিক ভোটত তেখেতক মানে জয়যুক্ত কৰাৰ কাৰণে সহায় সহযোগিতা আপোনালোকে আগবঢ়াওক এতিয়া যেহেতু আপোনালোকে অলৰেডি সিদ্ধান্ত লৈছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী কৰাৰ কাৰণে আপোনালোকে অলৰেডি সিদ্ধান্ত লৈছে ৰাইজে সিদ্ধান্ত লৈছে আমি সকলোৱে গমে পাইছো কোনো অপজিশন নাই কোনো বিৰোধিতা নাই ইয়াতে এনডিএ 400তকৈ অধিক মানে সিট জিকি পেলাই আমি সরকার গঠন কৰিবলৈ গৈ আছো এতিয়া আপোনালোকে যেতিয়াই জয়ন্ত বসুমতাৰীক বিপুল ভোটত জিকাই দিব তেতিয়াই কৰ্মযোগী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ ৰাইজৰ মুখ্যমন্ত্ৰী তেখেতৰ হাতটো মজবুত কৰা হ'ব শান্তিৰ নায়ক শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতে বিটিআৰৰ সিএম তেখেতৰ হাতটো মজবুত কৰা হ'ব যেতিয়া আপোনালোকে কৰ্মযোগী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ হাত মজবুত কৰিব যেতিয়া আপোনালোকে শান্তিৰ নায়ক প্ৰমোদ বড়ো ডাঙৰীয়া হাতটো মজবুত কৰিব তেতিয়াই চাব তেখেতসকলে আৰু ডাবল স্পীডত ডাবল দায়িত্বৰে সমাজক সেৱা আগবঢ়াব সমাজৰ উন্নয়ন হ'ব অন্তঃগাঁথনি উন্নয়ন হ'ব অসম আৰু মানে উন্নয়নৰ নতুন জখলাত গৈ পাব আৰু বড়োলেণ্ড অঞ্চলটো পিছ পৰি ৰৈ নাথাকে বড়োলেণ্ড অঞ্চলটো গোটেই ভাৰতৰ ভিতৰতে মানে এটা উন্নয়ন মানে উন্নত এটা মানে অঞ্চল শিক্ষিত এটা অঞ্চল আৰু সবতকে মানে শান্তিৰ মানে এটা জায়গা পিসফুল এটা মানে জায়গা হিচাপে এটো পৰিগণিত হ'ব আৰু কোকৰাঝাৰ চহৰক যেনেকৈ আমি সিটি অফ পিস বুলি ডিক্লেয়াৰ কৰিছো গোটেই বড়োলেণ্ডটো মানে এটো স্টেট অফ পিস বুলি মানে আমি ডিক্লেয়াৰ কৰিব পৰা অৱস্থাত আমি আহি পৰিম গতিকে আৰু বেছি কথা নকওঁ আপোনালোকক আকৌ এবাৰ অনুৰোধ জনাইছো আপোনালোকে এনডিএৰ প্ৰাৰ্থীক নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আকৌ এবাৰ প্ৰাইম মিনিষ্টাৰ বনাবলৈ ভাৰতক তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি বনাবলৈ কৰ্মযোগী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ হাতটো মজবুত কৰিবলৈ শান্তিৰ নায়ক প্ৰমোদ বড়ো ডাঙৰীয়া হাতটো মজবুত কৰিবলৈ আমাৰ এনডিএৰ প্ৰাৰ্থী আমাৰ কোকৰাঝাৰ নাম্বাৰ 1 কোকৰাঝাৰ লোকসভা সমষ্টি এনডিএৰ প্ৰাৰ্থী শ্ৰীযুত জয়ন্ত বসুমতাৰীক আপোনালোকে কাইণ্ডলি ভোট দিয়ক 7 তাৰিখ মে ট্ৰেক্টৰৰ ছবিত ভোট দি পেলাই ধন্যবাদ